বর্তমানে তো কি হয় চলে আছে কি হয় অলির যুগ নামেই শ্রেষ্ঠ ধর্ম হয় যদি কলির যুগ নামেই শ্রেষ্ঠ ধর্ম হয় আহকচোন আমি সকলে নাম ধৰো আৰু শাস্ত্ৰই কৈছে যে অহংকাৰী মানুহে হেনো বোলে নাম ধৰ্ম নলয় হয় নেকি বৰ্তমানত যদি কোনো মানুহ অহংকাৰী হয় তেতিয়া সকলোৱে চেষ্টা কৰিব শংকৰ গুৰু আমাৰে মাধৱ গুৰু দুকাৰে যা নদীৰ ভিতৰে শংকৰ গুৰু